মাতে কৰি দিলো এৰা মই সংগীত তই একো আহি তাৰ মানে মইতো সংগীত সৰুবৰ পৰা তুলি আনি বেদনৰ মৰুত তুলিয়াই দিলো নহয়নে নিশ্চয় তোৰ কিন্তু এই অপৰাধ অমাৰ্জনীয় হয় নেকি কিন্তু ভণ্টি তোৰ মনৰ মানুহজনে যদি সেই একেটা ভুলকে কৰিলে হয় তেন্তে তই তেওঁক কি শাস্তি প্ৰদান কৰিলি হয় তোক কি শাস্তি দিলোহেঁতেন অনিশ্বাস ব্যক্তিক ক্ষমা ক্ষমা কিয় দেখিছো তই পৰম দয়ালু তোৰ দৰে মোকো নিৰ্দয় বুলি ভাবিছ নহয় অ ভণ্টি তই কৰুণাৰ সাগৰ পিছে দাদা ঘৰত আছেনে আছে তেওঁ কিন্তু আজি তোৰ ওপৰত বহুত খং কৰি আছে সেইকাৰণে ভাত পানী নাখাই দাদা ঘৰৰ ভিতৰতে শুই আছে তেনেহ'লে মই যাওঁ দে ভণ্টি মোৰ লগৰ কেইটামান আজি আমাৰ ঘৰলৈ অহা কথা আছে দাদা ঘৰত আছে যেতিয়া সিহঁতক অহাটো মই মানা কৰি আহোঁ হয় নাই বীৰ গুৰু দাদা ভাত পানী খাই কেতিয়াবাতে অফিচলৈ গ'ল হয় নেকি ভণ্টি তেনেহ'লে মই বাচি গ'লো বাচি গ'লো কাৰণ লগৰ কেইটাক আজি মাতি আনি এই সুযোগতে মাছে মনুৱে ভালদৰে খুৱাই পঠাব পাৰি দাদাক ইমান ভয় কৰিলে অন্যায় প্ৰতিৰোধ কৰিবি কেনেকৈ কৰোঁতা হে আকৰিজনী ভয় থাকিলেহে ডাঙৰক সন্মান কৰিব পাৰি শাকেৰে কিন্তু মাছ থাকিলে ডাঙৰ দা ঘৰত থকা বুলি কোৱাৰ কাৰণে তই ভয় খালি সঁচা কৰালি দাদালৈ মোৰ খুব ভয় লাগে তেওঁ কিবা বাট নেকি অৱশ্যে বাদ নহয় তথাপিও দাদালৈ কিয় জানো মোৰ ইমান ভয় লাগে একো নহয় দে ভয় খাব নালাগে হৰেশ হৰেশ তোৰ কি হৈছে কোনে কৰি তোৰ অৱস্থা ৰাধা কৃষ্ণ বৰুৱাই কিন্তু তোৰ অপৰাধ কি হয় মই জানো কি আরে ভাবু কি দিছে আরে তার হে ভাবু কি কই আদার পর নাচ মানো শুনে কি হইছে ইমান উত্তেজিত হয়ে আর কারণ কি আমি জানো এখন দেশৰ নাগৰিক নহয় আরে কোনে তোলে তো কই এখন দেশৰ নাগৰিক নহয় বুলি যদি হয় তেন্তে কাটি ৰিজাৰ্ভত আমি 6 টকা মাটিখিনি চৰকাৰ ৰিফিউজিলৈ ভগাই দিলে কিয় তাত নথকা নোহোৱা মানুহ কিছুমানক বসবাস কৰিবলৈ পতা দিলে কিয় তহঁতে ইয়াৰ প্ৰতিবাদ কৰিলি কিয় কৰিছিলো এই অন্যায় বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ চৰকাৰক জিলা উপায়ুক্ত কাৰ্যালয়ত সন্মুখত সময়গত হৈছিল কিন্তু তাৰ ভাৰপ্ৰাপ্ত বিষয়া কাজল ঘোষে ছত্ৰভংগ দিয়ালে আমি ছত্ৰভংগ দিয়ালে ছত্ৰভংগ দিয়ালে কি কৈছ আমি কি কৈছ CRPFৰ লাঠি আঘাতত বহুদৰে হাত ভৰি ভাগিছে বহুদৰে মূৰ পাতি ধাৰাখাৰ তেজ বৈছে কি হৈছে তোৰ নকওঁ কিয় এনেকৈ চকু চল কথা কৰি অহাৰ কাৰণ কি পইচা হেৰুলি কি হৈছে তোৰ ৰাধা কৃষ্ণ বৰুৱাই চাকৰি দিয়াৰ ফলুৱনেৰে সংকৰি কি গম্ভীৰ হলো কমলালৈ মাতি নি মোৰ নাৰী কি কৈছে হেৱালি আজি হেৱালে কি ক'লে শুনিছ শুনিছো শৈলেন সকলোবোৰ শুনিছো এনেকুৱা অসহায় নাৰীৰ কপাল চকুলো বহু দেখিছো
নাই 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 হৰিশ নাথাকো আজি সিহঁতে তোক চাকৰিৰ পৰা বঞ্চিত কৰিছে কালিলৈ হয়তো সিহঁতে মোকো কৰিব আজি ছয়জনে 6 টকা মাটি টকা ৰিফিউজি কটাই দিছে কালিলৈ হয়তো এই মাটিৰ পট্টা আন এজনক দিব আৰু চাকৰি দিয়াৰ পৰিভাষাৰে শেৱালীৰ আজি সতীত্ব হৰণ কৰিছে কাইলৈ যদি মোৰ বনি জানি নাই মইয়া দিব নোৱাৰা সকলোবোৰ দেখি ঘূৰি মই সিহঁতৰ নিচিনা নিকিনাৰ গোলামৰ দৰে থাকিলে নহ'ব ৰাম ধৰি ৰামক বধ কৰি এখন নিকা আৰু সুস্থ সমাজ গঢ়িবৰ বাবে অৱন্তিত চিন্তা বুলি আমি সিহঁতৰ বিৰুদ্ধে কৰিব লাগিব প্ৰতিভা আমি সিহঁতৰ বিৰুদ্ধে কৰিব লাগিব কিন্তু প্ৰতিভা সেই উদণ্ডবোৰে পরে মোৰ বিৰুদ্ধে পেপাৰত সমালোচনা কৰে সিহঁতক মই এটাকৈ জেলত ভৰাই থওঁ তোৰ বিয়া মাগনি এতিয়া দিন নে ৰাতি তেনেহলে তোৰ বিয়া কাৰ লগত আৰে মই থাকোতে তোৰ বিয়া সোণাৰামৰ লগত তাৰমানে মই তোক বিয়া কৰিম বুলি বাপেৰে লৈ দিয়া দৰখাস্তখন তই বাপেৰক জমা নিদিলি কিয় চাকৰ হলে কিটো হব মই এই ৰাধা কৃষ্ণ বৰুৱাৰহে চাকৰ বুজিছ ছাৰে এইবাৰ ইলেকশ্যনত জিকি মন্ত্ৰী হব মন্ত্ৰী হলে মই আকৌ চাকৰ হৈ নাথাকো নহয় ছাৰে যেতিয়া ইলেকশ্যনত জিকি মন্ত্ৰী হব নহয় মই তেতিয়া এটা অফিচত এটা চাকৰি লৈ ল'ম গতিকে তই ভুল নকৰিবি তই মোক বিয়া কৰি এই তই গোলমাল চান্সটো তই গ্ৰহণ কৰ গোলমাল চান্স মানে কি তই কাকো নাজান গোলমাল চান্স মানে সোণালী খুজো তই মোক বিয়া কৰাই এই গোলমাল চান্সটো তই গ্ৰহণ কৰ বুজিছ এই গোলমাল চান্সটো গ্ৰহণ কৰি তই একেবাৰে ৰাজৰাণী হৈ থাকিব পাৰিবি নহয় মোৰ লগত নকৰিলে তই এখন ঘৰ সদায় চিৰদিন চেপনি হৈ থাকিব লাগিব তেনেহলে তই আমাৰ পিতাৰ ওচৰলৈ গৈ নিজ হাতে
বিয়া নোহোৱাকৈ শহুৰক ধৰি নিদিওঁ নহয় মই ইয়াৰ পৰাই ফোন কৰি পেলাই কৈ দিম দেই ফোনৰে কৈ দিম মই তই পলম নকৰিবি যা সোনকালে যা বিনাই বুজাবি আকৌ দেই কবি আকৌ দেই তই কবি আকৌ দেখিছো এয়া ঠায়ে ঠায়ে যুদ্ধ হব তেজৰ নৈ বব আৰু এই হতভগা প্ৰকেঞ্জিতৰ জীৱনৰ বাট সকলোৱে এটা পাত ভগৱানে বোধহয় মোৰ কপালত ইয়াকেই লিখিছে দেউতা ডাঙৰ বোপা তই যাবলৈ ওলালি হয় দেউতা বোৱাৰী মাধুৰীক মই মোৰ লগত লৈ যাম দেউতা তোৰ লগত লৈ যাবি হয় দেউতা কিন্তু কিয় কেনেকৈ থাকিব এনেকুৱা এখন উচ্ছৃংখল ঘৰত কিমান কলো তাক সংগঠন কৰি ঘূৰি গ'লে বন্ধ হ'ল কিন্তু মোৰ কথা আপোনালোকৰ কাণত নুশুনা চাও ডাঙৰ বোপা তই গুচি গলে এইখন ঘৰ কেনেকৈ চলিব ডাঙৰ সেই মাৰে মৰি যোৱাৰ পাছৰ পৰা তহঁতক খোলাই বুকুচাই লৈ ডাঙৰ দীঘল কৰিলে আৰু কঠোৰ পৰিশ্ৰম কৰি তহঁতক সহায় জনাই আনি মানুহ কৰিলে কিন্তু এতিয়া তহঁত গুচি গলে মই কি কৰিম কচোন ডাঙৰ তহঁতে ইজনে ইজনৰ কথা বুজি নাপাওঁ মই কি কৰিব ডাঙৰ তাক ক'ব দেউতা ইহঁতৰ সংগঠন কিন্তু ইহঁতক ৰাজভোগ নোখোৱায় আৰু এই ৰাজভোগ দূৰ কৰিবৰ কাৰণে আমাৰ সংগঠনৰ জন্ম দাদা আমি নিৰীহ জনতা শোষণ কৰি যিসকলে ৰাজ অট্টালিকা সাজি মাছে মঙহে খাই মাৰুতি চাদৰত উঠিছে মহাপুৰুষৰ নামাৱলী গাত লৈ সমাজৰ আগশাৰীত বহি আছে শাসনতন্ত্ৰক হাতত ৰাখি নিজ স্বাৰ্থ পূৰণ কৰিছে সেইসকলক ধ্বংস কৰি ৰাম ৰাজ্য কৰিবৰ বাবে আমাৰ সংগঠনৰ জন্মদাতা আমি শোষিত লাঞ্ছিত জনতাৰ তপত সকলোৱে মোক আজি দেশ মুক্তি বাহিনী নেতৃত্ব বহন কৰিবলৈ বাধ্য কৰালে দাদা আমি পাহৰি নাযাবি মই এখন থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গুণাপুৰ অঞ্চলৰ শান্তি আৰু নিৰাপত্তা ভাৰ বৰ্তমান মোৰ ওপৰত এইটো দাদা হিচাপে মই কৈ যাওঁ দেশ মুক্তি বাহিনী তই ইয়াক গুচি আহ অন্যথাই মই কৰ্তব্য পালনৰ বাবে তোৰ বিৰুদ্ধে মই হাতৰ দীঘল মাত তুলিবলৈ বাধ্য মাধৱী তুমি আহা বোৱাৰী মই নিৰূপায় দেউতা কাৰণ লাও যিমানে ডাঙৰ নহওক কিয় তাৰ স্থান সদায় পাতৰ তলত মোক আশীৰ্বাদ কৰিব দেউতা ডাঙৰ বোপা তহঁত এইখন ঘৰৰ পৰা গুচি নাযাবিও আমাৰ এইখন তই কাল ধুমুহা মাতি নাদিবিও ডাঙৰ নহব যিমান দিনলৈ আপোনাৰ আদৰ লৰাই সংগঠন ত্যাগ নকৰিব
মই সিমান দিনলৈ এখন ঘৰত নাথাকো মাধৱী আহা তুমি আমাকে শান্ত করো নব যাবলৈ দে সিহঁতক যাবলৈ দে সকলোবিলাক গুচি গলে কিন্তু মই কলৈ যাব মা জননী জন্মভূমি এই ঘৰ এই মাটি এৰি মই কলৈ যাম মা মই কলৈ যাম ইয়াতে যেতিয়া জন্মিছো ইয়াতে মই এদিন সেই নিশ্চয় সৰুদা তই আজি সংগঠন কৰি ঘূৰি ফুৰাৰ কাৰণে ডাঙৰ ঘৰ এৰি গুচি গ'ল তই সংগঠন বাদ দে সৰুদা চুপ চুপ থাক মোক কোনে কিবলৈ নাহিবি সৰুদা মণিৰাম দেৱন পিয়লি ফুকনে ফাঁচি কাঠত কিয় ডিঙি ওলোমাইছিল মুখৰ কোঁৱৰ কণক লতাই হাতত তিৰংগ পতাকা লৈ অসমৰ হেদায়কা পতাকা কিয় কপাই তুলিছিল ফাঁচি ফুকনে মোমাইকৰ ডিঙি কিয় কাটিছিল নিমাত কিয় জন্মভূমিক বিদেশীৰ কবলৰ পৰা মুক্ত কৰিবলৈ নহয়নে তেন্তে বগা বঙালে দেশ এৰি যোৱাৰ পিছত কিছুমান ক'লা বঙালে আমাৰ দেশৰ স্বাধীনতাক হত্যা কৰি আমাৰ কন্যাই নৱবিচাৰ পতাকাৰ তললৈ দেশীলকৈ ঠেলি দিব হত্যা কৰিব আৰু আমি এখন ৰাষ্ট্ৰৰ নাগৰিক হৈ সিহঁতৰ আলুকৰ আগত আমি বুকু পাতি দিব লাগিব নহয়নে নালাগে সৰুদা শাসনৰ নামত শোষণ কৰি সিহঁতে ৰাজ অট্টালিকা সাজি আমাক দৰিদ্ৰতাৰ অতল গহ্বৰলৈ পেলাই দিব আৰু আমি একেই তেজ প্ৰমোহৰ মানুহ হৈ সেই শোষণ নীতিক আমি হাত চাপৰিৰে সমৰ্থন কৰিব লাগিব নকৰিবা সৰুদা তোমালোকে ইয়াৰ প্ৰতিবাদ কৰা তোমাৰ দৰে অসহায় মা ভনী সিহঁতে বলৎকাৰ কৰি নিৰ্যাতন কৰিব আৰু আমি সিহঁতৰ বন্দুকৰ বয়স এই অপমান চাই থাকিব লাগিব নাই ৰৈ নাথাকিবা তোমালোকে সিহঁতৰ বন্ধুক কাঢ়ি আনা ভক্তি আমি সিহঁতৰ বন্দুক কাঢ়ি আনে প্ৰতিটো অন্যায় দুৰ্নীতি ঘৰখনৰ ন্যায় বিচাৰ কৰি মুক্তকণ্ঠে চিঞৰি কোৱা চিঞৰি কওঁ নাহৰ গুচি যাম আজিয়ে এইখন ঘৰ এৰি মই গুচি যাম নিফিৰো কোনোদিনে নিফিৰো সিটোৱে ক'ব ঐ মোহন তই এইফালে সিটোৱে ক'ব ঐ মোহন তই এইফালে নিফিৰো কোনোদিনে নিফিৰো বুলি কৈছো নহয় মই নিফিৰো কি হৈছে মোহতা এইখন ঘৰত মোৰ একেবাৰে শান্তি নোহোৱা হৈছে তইতো কি অশান্তি পালি চবতে পাইছো কোৱাত শান্তি নাই আনকি তোৰ পৰা মোৰ শান্তি নোহোৱা হৈছে তইতো মোৰ পৰা কি অশান্তি পালি অশান্তি দিয়া নাই মই ভুলতেহে কলো ঐ ধৰচোন ধৰ মোৰ হাতখন
হাতখন আকৌ এবাৰ ধৰ কিয়? তই মোৰ হাতখন ধৰিলে নহয় মোৰ দেহাটো কেনে জোৰ পৰি যায় অ ধৰচোন ধৰ হাতখন আকৌ এবাৰ ধৰ ইছ, বুঢ়া হলি এতিয়া আকৌ কি কলি মই বুঢ়া হলো তই বুঢ়া হলি। মই বুঢ়া হলো তোৰ চুলিও পকিছে। কি কথা সেইটো তেনেহলে মোক হিচাপে মোৰ বয়সৰ কাৰণে চুলি পকা নাই নহয় এই বায়ু দুখৰ কাৰণেহে চুলি পকিছে হয় নেকি? তেনেহলে তই মোক এৰি গুচি নাযাবি দেই। নেযাও মাকনি কিয় যাম বাৰু কি জান মই একেবাৰে কম বয়সীয়া জান মোৰ আগৰ সেই বাইদেউজনী যে মোৰ আগৰ ইণ্ডিয়া বাইদেউ এতিয়া বিয়া দিয়াই নাই বুজিছ হয় নেকি? মই একেবাৰে কম বয়সীয়া তেনেহলে তই সঁচাকে ইয়াৰ পৰা গুচি নাযাবি দেই। নাযাও কিয় যাম বাৰু তই গুচি গলে মোক কোনে মৰম কৰিব? নাযাও এইখন ঘৰৰ সকলোৱে মোক চাকৰি বুলিহে ভাবে। মোৰচোন একেই মাকনি এইখন ঘৰত আমাৰ দুখ বুজোতা কোনো নাই মাকনি গতিকে তোক এৰি থৈ মই কলৈকো নাযাওঁ দেই গতিকে জীৱনে মৰণে হয়নে সপোনে তুমিয়ে মোৰ লগত থাকিব লাগিব দেই জীৱনে মৰণে হয়নে সপোনে তুমিয়ে মোৰ লাইলা মজনু এইজনী মৰমে লাগে পাই লাইলা মজনু মানে? আমি ভিতৰলৈ যাওঁ আমি ভিতৰতে এনজয় কৰোঁ বৰ আহিলি? নহ'ব ক দেউতা। এই দাদাই আহিবলৈ নিদিয়ে আহিবলৈ নিদিলে তই সিহঁতক পাহৰি যাও সিহঁত আমাৰ কোনো নহয় আজি সি মোক ঘৰৰ পৰা খেদি পঠাইছিল মই বৰ দুৰ্ভগীয়া মা মই বৰ দুৰ্ভগীয়া বহুত সপোন দেখিছিলো বহুত কল্পনা কৰিছিলো কিন্তু আজি মোৰ সকলো কল্পনা ধূলিসাৎ হৈ গ'ল মই কেতিয়াবা ডিঙি চিন ধৰি লৈ ঘৰলৈ যাবলৈ মন যায় আপুনি এইবোৰ কি কথা কৈছে? এইবোৰ কথা কোৱাটো পাপ। এইবোৰ কথা নক'ব দেউতা। আমাৰ ডাঙৰ বুকুৰ জানো মোৰ সন্তান নহয় সি জানো মোৰ অৰুণত জন্ম হোৱা নাছিল ঠিকেই কৈছে দেউতা। আপুনি ডাঙৰ দাদাৰ কথা কৈ নিজকে অসুস্থ নকৰিব দেউতা। মই আজি কোনো চিন্তা নকৰো মোৰ চিন্তা কৰিব লগা কিছু আছে মই কাৰ কাৰণে চিন্তা কৰিম মোৰ কোনো চিন্তা নাই মা মই কোনো চিন্তা নকৰো মই আজি মহা সুখী মই আজি
উলিয়াই দিয়া অলপ পোহৰ উলিয়াই দিয়া ভণ্টি অ ভণ্টি ভণ্টি অৰুণা নহয় ইয়াতে অ কি হ'ল তহঁত ইয়ালৈ কেলে আহিছ সৰুদা কিয় তেনেকৈ কৈছ ভণ্টি তহঁতক বিচাৰি পুলিচে গোটেই গাঁও ঘূৰি ফুৰিছে পুলিচে বোলে তহঁতক এৰেষ্ট কৰিব তহঁত ইয়ালৈ কেলে আহিছ আমাক এৰেষ্ট কৰাটো ইমান সহজ কথা নহয় প্ৰণালী পুলিচৰ চকুত কেনেকৈ ধূলি মাৰি নাহিব লাগে আমি বেছি জানো গতিকে তই পুলিচ চুলিচৰ কথা আমাৰ আগত নকবি সিহঁতক কেনেকৈ নচলাব লাগে আমি ভালদৰে জানো পুলিচৰ নহয় ভণ্টি গতিকে তই কোনো কথাই চিন্তা নকৰিবি তই আমাৰ চাৰিজনৰ কাৰণে ভাত বনাই গৈ যা শেৱালি তইও অকণমান ভণ্টিক সহায় কৰি দিবি হ'ব যা অমিতা আমি বাহিৰতে অলপ বহিছোঁ ব'লা পৰা আৰেছ চৈলে ঠিক আছে আমি এটা কৰোঁ হ'ব দে পুলিচ আহিছে পুলিচ আহিছে পুলিচ আহিছে কি কৈছে ব্যৱস্থা কৰ আমি আহিছো দেউতা আমি আহিছো আমি একো নাজানো ছাৰ আজি কেইবাদিনো সি ঘৰলৈ অহা নাই আমি তাৰ কথা একোৱেই নাজানো মিছা নামানিবি ক'ত আছে সি আমি সঁচাকৈ নাজানো নজনা কথা এটা আমি কওঁ কেনেকৈ ছাৰ আকৌ মিছা কথা ছাৰ এই! আমি একোৱেই আকৌ নাজানো মিছা কথা এই! আকৌ মিছা কথা তোৰ দাদা আমি ঘূৰে ক'ত আছে আমি এইবোৰ একো নাজানো ছাৰ নাই তহঁতে জানো আমি একো নাজানো চুপ ফাঁকি দি হাৰি যাবলৈ চেষ্টা নকৰিবি চিপাহী বৰ তালাচ কৰা আমি একো নাজানো স্যার থানালৈ নিব লাগিব মই এবাৰ চাই ল'ম ইয়াৰ মুখৰ পৰা অমিতৰ কথা ওলাই নে নোলায় চিপাহী
এইখিনিতে চাপা কৰি পেলা। আপোনালোকে মোক নামাৰিব, চাওক ক্ষমা কৰি দিয়ক। ক্ষমা? ক্ষমা? তোৰ নিচিনা পাপিষ্টক আমি ক্ষমা কৰিম? এই কেঁচা, তোক ক্ষমা কৰিব লাগে। মনত ৰাখ, মহাভাৰতত শ্ৰীকৃষ্ণই কৈছিল, পাপ কৰাটো যিমান পাপ, পাপীক প্ৰশ্ৰয় দিয়াটো তাতকৈ মহাপাপ। গতিকে তই মৰিব লাগিব, মৰিব লাগিব, আপুনি পাৰিব লাগিব। আরে ভুয়া বিল পাস করা ইলেকশনের সেই পইচাবিলাক ক'ত? আপুনি দিব পাৰিব লাগিব। মই নোৱাৰো। আপোনালোক ইয়াৰ পৰা গুচি যাওক, নহ'লে মই পুলিচ মাতিবলৈ বাধ্য হ'ম। আরে তুই তোর পকেটত থকা গড্ৰেজৰ চাবিটো মোৰ হাতত দে। আদাৰৱাইজ মই শ্বট ইউ। আপোনালোকে মোক এৰি দিয়ক, আপোনালোকে মোক একো নকৰিব। গড্ৰেজৰ চাবি দিয়া। চাবি শৈলেন, লগতে ইয়াতো শুনো, আত্মকাৰীসকলক চবতকৈ আপোনালোকে ইলেকশ্যন পতাৰ যি পৰিকল্পনা কৰিছে, তাত মই আৰু কেনেকৈ ইলেকশ্যন পাতে আপুনি চাম ভালদৰে। আৰে গাড়ী চলিব নোৱাৰাকৈ ৰাস্তাত বৰ বৰ গছ কাটি ৰাস্তা ব্লক কৰি অফিচাৰ হলে ভোটৰ মাকৰ কেনি আনি কেনি নিয়ে চাম ভালদৰে। আমাৰ লগত বুজা পৰা নোহোৱাকৈ আপুনি ইলেকশ্যন পাতিব নোৱাৰে। আমি এতিয়া যাব পাৰোঁ। শেৱালি, শৈলেন, আগবঢ়া। আৰু কৈ যাওঁ, আৰু এটা কথা কৈ যাওঁ, শুনক নিষ্ঠাৰ কৰিব। এতিয়াও সংশোধন হোৱাৰ সময় আছে। যদি আপুনি এতিয়াও সংশোধন নহয়, আমাৰ এই ৰিভলভাৰৰ গুলি আপোনাৰ বুকু ভেদ কৰিবলৈ বেছি সময় নালাগিব। মিষ্টাৰ বৰুৱা, ইহঁতক মই আজি এৰেষ্ট কৰাম। হেল্ল' পুলিচ ষ্টেচন।
কি হ'ল বোলে কৈছে দেউতা এই হাৰে চিত্তে হাৰে চলিলে তৰালীক ৰাধাকৃষ্ণ ঘৰলৈ অপহৰণ কৰে। কি কৈছা দেউতা এয়া তুমি কি কথা কৈছা এই চিঠিখন চাওক। দাদা দাদা তুমি ইয়াক কি কৰিছা মই পুলিচৰ চকুত ধূলি মাৰি আৰু কিমান দিন হাৰিছো চিপাহী দাদা তুমি এই ভুল নকৰিবা দাদা এই ভুল তুমি কিয় কৰিছা এই, এই, মোক এৰি দে বুলি কৈছো নহয় Good. খুব ভাল চলিলেন দাদা আপুনি চিন্তা থাকক মই ৰাধাকৃষ্ণৰ ঘৰৰ পৰা ভণ্টিক উদ্ধাৰ কৰি আনিম আপুনি আপুনি অকণমানো চিন্তা নকৰিব দেউতা দাদা সাৱধান কৰি দিছো আমাৰ লগত সমানে খোজ দিবলৈ চেষ্টা নকৰিব পিছলি পৰিব গুড বাই পুলিচে আমাক পিছা কৰি আছে গতিকে তহঁতে সতৰ্ক হৈ থাকিবি আমাৰ পুষ্টাৰসমূহ পুলিচে ফালি পেলাইছে গতিকে তই আমাৰ শাখাৰ বিভাগীয় সদস্যক এই দায়িত্ব পুনৰ অৰ্পণ কৰিবি ৰাস্তাৰ অৰিয়ে গৰিয়ে পুনৰ পুষ্টাৰ লগাই এই বোকা পিঠাবিলাকক সকীয়াই দিবি দেশত দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰা সকলৰ কি বিকট পৰিণতি হ'ব অমিত পুলিচ আমি সিহঁতৰ হাতত ধৰা দিব লাগিব আমি ধৰা দিব লাগিলে আমাৰ সংগঠনৰ সমূহ কাম বাকী থকা কাম সকলো যাব গতিকে আমি সিহঁতৰ হাতত ধৰা দিলে নহ'ব আমি ইয়াৰ পৰা নিৰাপদ ঠাইলৈ ওলাই যাব লাগিব ইয়াৰ পৰা তোমাৰ ব্যৱস্থা কৰ ধেমালি মই দায়িত্ব দিলো তই ইয়াৰ সকলো পৰিস্থিতি চম্ভালৰ দায়িত্ব তোৰ এই আনিছ জয়নে বল ইয়াৰ পৰা বল অমিত বল মোৰ পিছে পিছে আহি ছাৰ আৰু কিমান যাব লাগিব পালোহে ছাৰ ছাৰ, এইখিনি ঠাইতে সিহঁতে সদায় লগ কৰে ছাৰ এই সংগঠনৰ সকলো আলোচনা ইয়াতে হয় নহয় ছাৰ সংগঠনৰ দলটো যে লগ হৈ ইয়াতে আলোচনা কৰে তুমি নিশ্চয় কৰি একবাৰ দেখিছা নে শুনিছা আপুনি যে ছাৰ আনৰ কথা শুনি আপোনালোকক মই ইয়ালৈ মাতি নানো নহয় ছাৰ ছাৰ সিদিনাখনি মই এইফালেদি গৈ থাকোঁতে এই হিমুৰত থকা স্বপ্নালী গাঁৱলৈ আহি থাকোঁতে ছাৰ সিহঁতক মই নিশ্চয়কৈ দেখিছোঁ নহয় ছাৰ সিহঁতে ইয়াতেই সকলো মিলি আলোচনা কৰিছে তেন্তে হাবিখন চলাত কৰাৰ পাছতো আমি সিহঁতক পোৱা নাই কিয় ছাৰ ছাৰ ইয়াত নাই ছাৰ ছাৰ কৈ হাতীলৈ আৰু কিমান দূৰ বাকী প্ৰায় 10 কিলোমিটাৰমান হ'ব
যোৱাকালি বোলে তাইৰ বৰ ধুনীয়া ল'ৰাটো সন্তান এটি জন্ম হৈছে। সেই খবৰটো ল'বলৈকে আহিলোঁ। হয় নেকি? হয়, পিছে তুমি ৰাস্তাত কেইজনমান ডেকা ল'ৰা দেখিছিলা নেকি? নাই দেখা। বামুণ গোসাঁই এজনক ঘোঁৰাগাড়ী এখনত ভাগৰ বস্তা কেইটামান লৈ যোৱা দেখিছিলোঁ। অৱশ্যে কেইজনমান ডেকা ল'ৰা জুৰিটোৰ ফালে গৈ থকা দেখিছিলোঁ। ছাৰ ইহঁত নিশ্চয় ধনলা হৈ গৈছে ছাৰ। বলক ছাৰ। বলক ছাৰ, আমি তালৈকে যাওঁ। বলক। ঘৰলৈ গ'ল। ক'লৈ গৈছে? পৰিঘৰ ফাললৈ। হা? ক'লৈ ঘৰলৈ গৈছে? দে, কৈছে আমি বাচি গ'লো। বাচি গ'লো। হা? বাচি গ'লো। পুলিশ আসছে। আকৌ পুলিশ। আমি ইয়াত বহি কথা পাতিম। কিন্তু আমি এখন হাতে ঠকাম নেই। পুলিশে গম পালে কেনেকৈ? নিশ্চয় আমাৰ পিছত CID লাগিছে। নাই নাই, আমাৰ লগত কোনোবা বিশ্বাসঘাতকতা কৰিছে। ঐ, আমি ইয়াৰ পৰা পলাই যাব লাগিব। কি কৰিবি? আমি ইয়াৰ পৰা পলাব লাগিব। বল 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 হাৰেছ, বল 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 বল। সন্ধানৰ কাৰণে আমাৰ এতিয়াও বহুত কাম আধৰুৱা হৈ আছে। বল চলে এনেকুৱা সমাজ বিৰোধী সমাজৰ দুৰ্নীতি কামত লিপ্ত হোৱা প্ৰতিজনকেই ৰেহাই দিয়া নহ'ব। আমি এই সমাজৰ দুৰ্নীতিকাৰী কীট পতংগবোৰক এনেদৰেই বিচাৰি বিচাৰি হত্যা কৰে। বুঢ়া আঁতৰি যা। তোক এতিয়াও ক্ষমা কৰিব নোৱাৰো বুঢ়া। মোৰ এই পাপৰ হাতেৰে মোক স্পৰ্শ কৰিবলৈ নাহিবি। এই বুঢ়া, অমিতা, আমাৰ নীতি অনুসৰে ইয়াক শাস্তি দিয়াৰ ব্যৱস্থা কৰা। অমিতা, এই সকলোবোৰ কথা ভবাকৈ আগতে চিন্তা নকৰিলি কিয়? এতিয়া আমাৰ সংবিধান অনুসৰি তোক শাস্তি প্ৰদান কৰা হ'ব। আৰু আমাৰ সংবিধানৰ চৰম শাস্তি প্ৰদান কৰা। এই বুঢ়া, আঁতৰি যা, আঁতৰি যা। দেশৰ সৰু জাতিৰ সৰু কুকুৰ তেজেৰে আদি জন্মভূমি
মোৰ কৰ্তব্য ছাত্ৰ বাবা মই কোনোদিনাই মই পাছ হৈ যোৱা নাই আৰু মই মোৰ কৰ্তব্য মই দ্বিতীয় পদত পৰা বিৰত থকা নাই মই মোৰ দেশ মাটিৰ কাৰণে এক পিছ তেজলৈকে মই জীৱনে সাজু আছো পুলিচ চলাবলৈ বাধ্য নকৰাবি আৰু যাবলৈ কৈছো পুলিচ চলাবলৈ বাধ্য নকৰাবি তই ময়ো মোৰ কৰ্তব্য মই পালন কৰিবলৈ মই সদায় প্ৰস্তুত নাই 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 তই ভুল নকৰিবি তই গুচি যা এই চাকৰিটোৰ মুখত তই তই আজি মোৰ ওপৰত বল তুলি লৈছ তই আজি অন্যায় তই সংগীছ দাদা তই দাদা তই এইটো বহুত বহুত কাম কৰিছ দাদা তোমাক পুনৰবাৰ কৈছো দাদা তই গুচি যা দাদা ইয়াৰ পৰা গুচি যা দাদা মই প্ৰতিজ্ঞাবদ্ধ গতিকে মোকো ক্ষমা কৰিবা দাদা কি হৈ গ'ল দাদা নিজৰ তেজেৰে আজি আমাৰ জননী জন্মভূমি ৰাগৱলী হৈ দাদা দাদা তই মোক ক্ষমা কৰিবি দাদা আমি দাদা 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 দেউতা Bhakti! मुक्त होते क्षमा करने दादा 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 এনেদৰে সিদিনা প্ৰসেনজিৎ ভূঞা ঘৰত ভাইয়ে ভাইয়ে যুদ্ধ লাগি ৰঙা তেজেৰে তেখেতৰ জীৱনৰ
একাকাৰ। সেয়ে মোৰ দেশবাসীসকল, আপোনালোক সকলোৱে নিজ নিজ স্বাৰ্থ পৰিহাৰ কৰি